নমাটি কেন্দ্ৰীয় ৰঙালী বিহুত আজি আপোনাৰ সংগীতানুষ্ঠান আছিলে আৰু ইতিমধ্যে আপুনি সফলতাৰে সংগীতানুষ্ঠান পৰিৱেশন কৰি আহিলে কেনেকুৱা ধৰণৰ ৰাইজৰ সহায় সহযোগিতা আৰু কাৰ্বিলত প্ৰথম নেকি কাৰ্বি আংলঙত আমাৰ অনুষ্ঠান এনেকৈ চাগে প্ৰফেচনেলি প্ৰথম হ'ব কিন্তু মই কাৰ্বি আংলঙত কেইবাবাৰো আহিছোঁ আৰু আজি নমাটিৰ যি কেন্দ্ৰীয় বিহু সন্মিলনী আছিলে তাত উপস্থিত থাকি খুব ভাল লাগিছে মই প্ৰথমতে ভাবিছিলোঁ যে মই যিহেতু বহুত বেছি ছিনিয়ৰ নহয় তাৰমানে ছিংগিঙৰ ক্ষেত্ৰত ইয়াতে শুনিছে নে নাই কিন্তু ইয়াতে সকলোৱে মোৰ গীত শুনিছে সেইটো গম পায়ো ভাল লাগিছে গতিকে আৰু ৰিতেশ ইংহি ডাঙৰীয়া তেখেত এক্সিকিউটিভ মেম্বাৰ তেখেতে নিজেও পাৰ্চনেলি উপস্থিত আছিলে অনুষ্ঠানটিত তেখেতৰ গোটেই আচলতে তত্বাৱধানতে গোটেই অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু খুব ভাল লাগিছে আজি ৰাইজে খুব মৰম দিছে আৰু মই আগতেও যেতিয়াই কাৰ্বি আংলঙলৈ আহিছিলোঁ মই আজি মঞ্চতো কৈছোঁ যে ইয়াত যিটো মানে মৰম ইয়াতে যিধৰণে মৰমটো দিয়ে তাৰমানে অকণমান পৃথক হয় খুব মৰমীয়াল আৰু বৰ মৰম কৰে ইয়াতে মই যেতিয়া আজি ৰাতিপুৱা মানে দিনত আহি পাইছিলোঁ আহি পোৱাৰ পৰা এতিয়ালৈকে অনুষ্ঠান মই সামৰিছোঁ মানে প্ৰত্যেকজন দৰ্শক প্ৰত্যেকজন ব্যক্তি যাকে মই লগ পাইছোঁ সকলোৱে ইমান মৰম দিছে খুব ভাল লাগিছে আৰু যি নেকি আপুনি এটা গছপুলি আমাৰ ৰিতেশ ছাৰক গিফ্ট কৰিলে সেইটো বিষয়ে অকণমান জনাওক কাৰণ তেনেকৈ বহুতো শিল্পীক আমি দেখা নাই সেইটোৰ ওপৰত হয় আপোনাক প্ৰথমবাৰ দেখা পালোঁ মই গীতৰ এই যি যাত্ৰা প্ৰফেচনেলি মই কৰিছোঁ 2018 পৰা আৰু 18 পৰাই মই লাইভ শ্ব'জ আৰম্ভ কৰিছোঁ গতিকে 18, 19, 20, 21 ভালকৈ হোৱা নাছিলে ক'ভিডৰ কাৰণে মই 18 পৰাই আচলতে এই যিটো পদক্ষেপ গছপুলি দিয়া সেইটো মই 18 পৰাই আমি গোটেই মেনেজমেণ্টৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা আমি এইটো কৰি আহিছোঁ এই বছৰো গতিকে আমাৰ কাৰণে নতুন নহয় আগৰে এটা পদক্ষেপ মই ভাবোঁ যে গছপুলিটো আচলতে এইটো এটা বাৰ্তা আৰু ফৰ দি গ্ৰীণ ৰিভলিউশ্যন আৰু লগতে মই ভাবোঁ উদযাপন সমিতিক যি আমি শ্ৰদ্ধা দিব লাগে বা যি আমি মৰম দিব লাগে বা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আচলতে এই পদক্ষেপ লোৱা হৈছিলে যিহেতু তেওঁলোকে যথেষ্ট কষ্ট কৰি অনুষ্ঠানটি আয়োজন কৰে আজিও সেই একেটা কামেই আমি কৰিছোঁ আৰু মই ভাবোঁ যে এইটো এটা বাৰ্তা প্ৰেৰণ হ'ব এটা খুব সুন্দৰ ইক' ফ্ৰেণ্ডলি আৰু লগতে মই ভাবোঁ আজিৰ যুগত ইয়াত গছপুলি বা এটা এই ধৰণৰ গছপুলিৰে তাতকৈ বেটাৰ আৰু একো উপহাৰ হ'ব নোৱাৰে আজিৰ যুগত গতিকে সেয়াই আমি বাছি লৈছিলোঁ আচলতে কাৰ্বিলত যথেষ্ট আপোনাৰ অনুৰাগী আছে আৰু হয়তো আপুনি আজি জ্ঞাত হৈছে ভবা নাছিলোঁ কিন্তু এটা কথা মই কাৰ্বি গীত কেইবাটাও গাইছোঁ 3-4টামান গালোঁ চাগে এতিয়ালৈকে সেইকাৰণে খুব ভাল লাগে আজিও মই যদিও গোটেই গীতটি গাব পৰা নাই কিন্তু অলপমান গীতটিৰ চেথে আৰি বুলি সেই গীতটি অকণমান গাইছোঁ আৰু কাৰ্বি গীত যিহেতু 3-4টামান অলৰেডি মই গাইছোঁ এতিয়া ভাষাটোৰ সৈতেও মানে মই অকণমান অভ্যস্ত হৈছোঁ লাহে লাহে গতিকে আৰু ভৱিষ্যতলৈও মই নতুনকৈ কিবা চিন্তা চৰ্চা কৰিছে নেকি নিশ্চয় আমি কাৰ্বি গীতৰ লগতে কাৰ্বি ভিডিঅ'ৰ কথাও আমি ভাবি আছোঁ চাওঁচোন গোটেই মানুহখিনিও সহায় কৰি আছে যিখিনি মানুহ ইয়াতে সাংস্কৃতিক পৃথিৱীখনত কাম কৰি আছে তেওঁলোকৰ সহায় লাগিব আমাৰ যথেষ্ট পৰিকল্পনা চলি আছে কাৰ্বি